হাই বন্ধুসকল, আজিৰ এই বিশেষ দিনত আপোনালোক আটাইকে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু NRCৰ মুখ্য দায়িত্বত থকা প্ৰতীক হাজাৰিদেৱক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আজিৰ আমাৰ আলোচ্য বিষয়বস্তু হৈছে NRCৰ দ্বিতীয়খন খচৰাত কেনেদৰে আপোনাৰ নাম চাব, কি কি উপায় চৰকাৰে আমাক দিছে, কি কি উপায় অৱলম্বন কৰিছে আমি চাব আহকচোন। প্ৰথম উপায় হৈছে 4টা ৱেবছাইট। আমাৰ যিবিলাকৰ এণ্ড্ৰইড মোবাইল আছে তেখেতসকলে জানে। 4টা ৱেবছাইট সেইকেইটা হৈছে www.nrcassam.nic.in, www.assam.mygov.in, www.assam.gov.in আৰু www.homeandpolitical.assam.gov.in। আমি এইকেইটা গুগলত মাৰি দিলে আমি চাব পাৰিম NRCত আমাৰ নামসমূহ আছেনে নাই। দ্বিতীয় SMS উপায়, ইয়াৰ বাবে আপুনি দুপৰীয়া 12 বজাৰ পৰা SMS কৰিব পাৰে। ইয়াৰ বাবে আপুনি টাইপ কৰক ARN কেপিটেল লেটাৰ, তাৰপিছত স্পেচ দিব, স্পেচ দি যিটো এপ্লিকেশ্যন ৰিচিপ্ট নাম্বাৰ আপোনাক দিছিলে NRCখন জমা দিওঁতে সেইটো লিখি দিব আৰু লিখি দি পঠাই দিয়ক। 4টা আমাক নাম্বাৰ দিছে, সেইকেইটা হৈছে 7899405444, 7026321133, 7026861122 আৰু 9765556555। তৃতীয় উপায়টো হৈছে NRC সেৱা কেন্দ্ৰ। আপুনি য'ত NRCৰ ফৰ্মখন জমা দিছিলে বা বিভিন্ন ধৰণৰ NRC সেৱা কেন্দ্ৰ চৰকাৰে প্ৰতিষ্ঠা কৰিছে, সেইকেইটাত আপুনি আজিৰ পৰা অৰ্থাৎ 30 জুলাই 2018 পৰা 28 ছেপ্টেম্বৰ 2018লৈ আপুনি বিনামূলীয়াকৈ চাব পাৰিব। চতুৰ্থ উপায় হৈছে ফোন কৰি, খুব ধুনীয়া উপায়। বৰ্তমান চৰকাৰে আমাক 2টা হেল্পলাইন নাম্বাৰ মুকলি কৰি দিছে, সেইকেইটা হৈছে 15107, এইটো অসমৰ বাবে, আৰু কিছুমান ব্যক্তি অসমৰ বাহিৰৰ আছে, তেখেতসকলে যিটো অসমৰ কিন্তু কৰ্মসূত্ৰে অসমৰ বাহিৰৰ আছে, তেখেতসকলে 1800345376টো ডায়েল কৰি NRC সম্বন্ধে যিকোনো খবৰ জানিব পাৰিব। গতিকে শ্ৰোতাৰ বন্ধুসকল, এটা কথা মনত ৰাখিব যে উৰা বাতৰিত আমি কোনেও ভুল যাব নালাগে। NRC সম্বন্ধীয় যিকোনো প্ৰশ্নৰ বাবে বা যিকোনো সমস্যাৰ বাবে আমি ডায়েল কৰিব লাগিব 15107। আজিৰ দিনটো ইতিহাসৰ পাতত সোণালী আখৰ লিপিবদ্ধ হৈ থাকক, তাৰে কামনা কৰি মই বিদায় লৈছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।